মই কোচৰাবা জাতীয় কল্যাণ পৰিষদৰ জেনেৰেল সেক্ৰেটাৰী হয়। আজি আমি কোচৰাবা জাতীয় কল্যাণ পৰিষদ হৈ এটা বৈঠক মাতিছোঁ ইয়াতে বছগাঁও ৰাবা গাঁও। ইয়াতে যথেষ্ট মিছলিডিং হৈ আছে, খেলি মেলি হৈছে, সকলোৱে জানে। গতিকে এই খেলি মেলি কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি সংগঠনৰ পৰা আহিছোঁ। অলৰেডি প্ৰায় কম্প্ৰমাইজটো হৈছে, কিছুমান আহিছে আৰু আহিব। ক'বলৈ মই সিমান নিবিচাৰোঁ, তথাপিও মই ক'ব বিচাৰোঁ যে আজিৰ দিনত আমাৰ জমদৰ সমষ্টিত যিমানকেইটা ৰাবা গাঁও আছে, আমি সিমান ডাউট নাই, প্ৰায় 100 to 90% ভোটটো ইপিপিএলত আছে। গতিকে আমাৰ এই জমদৰ সমষ্টিত চৰণজিৎ জিকাটো 100% কনফাৰ্ম হৈ গ'ল। এইটো আমি আগতীয়াকৈ আমি জনাই দিলোঁ। আৰু এই জমদৰ সমষ্টিত যিবিলাক অপজিশ্যন পাৰ্টি আছে, এইবাৰ শ্মশান যাত্ৰা এইটো নিশ্চিত। আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ আৰু ইপিপিএল চৰকাৰ। আমাৰ জমদৰ সমষ্টিত চৰণজিৎ বসুমতাৰী তেখেত উইনাৰ হ'ব, এইটো 100% কনফাৰ্ম হৈ গ'ল। যিমান পাৰে আজি যেনেকৈ আমি দূৰ টু দূৰ গাঁৱে ভূঞে ঘৰে ঘৰে আমি যেনেকৈ কেম্পেইন কৰি আছোঁ, আৰু তেনেকৈ আমি জমদৰ সমষ্টিটো ঘৰে ঘৰে গৈ পেলাই আমি কেম্পেইন কৰিবলৈ আৰম্ভ কৰিছোঁ। শেষ নোহোৱালৈকে আমি যিমান পাৰে আমি চেষ্টা কৰি আছোঁ। আৰু গতিকে আৰু বেছি ক'বলৈ নাযাওঁ। অৱশেষত এইটোৱে আমাৰ বক্তব্য যে আমাৰ ৰাভাসকল 100%, 90% ইপিপিএলত আছে। এইটোকৈ মোৰ বক্তব্য সামৰিলোঁ। আগত সকলোকে নমস্কাৰ। মই কোচৰাবা জাতীয় কল্যাণ পৰিষদ ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেছিডেণ্ট বিষ্টু ৰাভা। তো আজি এই মজেটি গাঁৱত আমি বিশেষ কৰি আজি মিটিং কৰা হৈছে। একচুৱেলি আমি 2020 চনৰ পৰা ইউপিপিএল চৰকাৰক আমি ছাপোৰ্ট কৰি আহিছোঁ, সমৰ্থন কৰি আহিছোঁ, আৰু লগতে বহুত আমি কাম কৰি আহিছোঁ। তো আজি আমি এই মজেটি গাঁৱত এই ইলেকশ্যনৰ সম্পৰ্কে বৈঠক কৰা হৈছে। যে আমি শুনি আছোঁ যে এই মজেটি গাঁৱত মানে অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈ আছিল। সেইকাৰণে আজি আমি ইয়াত মিটিং কৰি কিনি এইবিলাক চব ক্লিয়াৰ কৰি দিলোঁ। কিছুমানে আহিছে আৰু কিছুমানে মানে আহিব, মানে সকলোৱে এই ইউপিপিএল দলত যোগদান দিব বুলি আমি শুনিছোঁ। সেইকাৰণে আমি আজি বহুত ভাল পাইছোঁ। লগতে এই মজেটি গাঁৱৰ ইয়াতে আমাৰ গাঁওবুঢ়া আছে, হেডমেন, তেখেতে উপস্থিত আছে। তো আমি বিশেষ কৰি আমাৰ এই মজেটি গাঁৱৰ মানে ক্লিয়াৰ কৰিব পাৰিছোঁ। আৰু আমি এই যে ৰুলিং চৰকাৰ ছাৰ প্ৰমোদ বড়ো, সেইকো আমি ধন্যবাদ দিছোঁ। কিয়নো তেখেতে আমাৰ ৰাভাৰ মাজত বহুত আমাৰ সংগঠনৰ বা আমাৰ ৰাভা জাতিৰ মাজত বহুত কাম কৰি দিছে, আমাৰ উন্নতি কৰি দিছে। সেইকাৰণে আমি ধন্যবাদ দিছোঁ। আৰু লগতে এই ফৰ্থকামিং ইলেকশ্যন সেইটো আমি ছাপোৰ্ট কৰি আছোঁ। আমি অলৰেডি মানে এক সপ্তাহ হৈছে আমি গাঁৱে গাঁৱে ঘৰে ঘৰে মিটিং কৰি আহিছোঁ। আজি এইটো মজেটি গাঁৱত আমি কৰি আছোঁ। তো সেইকাৰণে বিশেষ কৰি আমি প্ৰমোদ বড়ো ছাৰক ধন্যবাদ দিছোঁ। আৰু লগতে এই জমদুৱাৰ সমষ্টিত যে ছাৰ চৰণজিৎ বসুমতাৰীকো আমি ধন্যবাদ দিছোঁ। আৰু আমি শুনিব পাইছোঁ যে এই মজেটি গাঁৱে মানে সকলোৱে তেখেতক মানে সমৰ্থন কৰিব আৰু যোগদান দিব, আৰু ছাৰ চৰণজিৎ বসুমতাৰীক নেক্সট ইলেকশ্যনত মানে জিকাই দিব বুলি আমি শুনিব পাইছোঁ। ধন্যবাদ।